পৰি অ মোবাইলটো পৰি এই মোবাইলটো লৈ আহাচোন দাদা মোবাইলটো দিয়া পৰি তই ঘৰৰ পৰা কতো নাযাবি হ'ব দে আমি বৌৰা আৰু মই এই মেডিকেলৰ পৰা ঠিক আছে দাদা আৰু পৰি ভাত বনাই থৈছো তই খাবি আমি যিমান পাৰো সিমান সোনকালে আহিবলৈ চেষ্টা কৰিম হ'ব দে তহঁতে যা আৰু সোনকালে আহিবি ঠিক আছে আহো ইয়াচোন পুৰীৰ দাদা আৰু বোৱা ক'ত যায় বাৰু ইয়া আজি চান্স দেৰি নকৰোঁ সোনকালেই যাওঁ পুৰী পুৰী কোন হয় দাদা ঘৰত নাই তই তই আমাৰ ঘৰত কিয় আহিছ এতিয়া আমাৰ ঘৰৰ পৰা যা যা বুলি কৈছো নহয় মই যাবলৈ অহা নাই পুৰী তোক ফেলে ফেলে কৈছো মই এতিয়া আমাৰ ঘৰৰ পৰা তই যা নহলে কিন্তু কথা বেয়া হৈ যাব বাহ ইমান সাহস তোৰ মোক তই চিনি পোৱা নাই নেকি গাঁৱৰ মানুহে মোক দেখিলে চালাম কৰে কিন্তু তই যে মোক বেয়াকৈ কৱ ন মই কিন্তু বেয়া নাপাওঁ কাৰণ কি জান তই মোৰ প্ৰেমিকা হয় কি এতিয়া তই সেই সপোনে দেখিছ যা এতিয়া আমাৰ ঘৰৰ পৰা যা মৰমত মাৰিছ ন নাই 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 একো নাই মৰমত এইবিলাক হয় ন নহ'লে কোনোবাই দিনাই তোক খতম কৰি দিলো হয় নাই 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 এইবিলাক বাদ দে ভিতৰলৈ বলাচোন কিয় ভিতৰলৈ যাব লাগে মই কৈছো নহয় তই ইয়াৰ পৰা যা নহলে কিন্তু কথা বেয়া হৈ যাব বুলি কৈছো আৰে বলা না আজি অকণমান মৰম কৰো বল 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 আৰে ৰবা না আজি অকণমান মৰম কৰো যা বুলি কৈছো নহয় মই কৈছো নহয় যা আরে রবা না আরে ওলো আরে রবা না আরে অকণমান আরে রবা না আৰু শুন এইবিলাক কথা যদি কাৰোবাক কোৱা তোৰ দাদা আৰু বৌক খতম কৰি দিম পৰি কি হৈছে তোৰ আৰু আন্ধাৰত আছে যে লাইটো দিয়া নাই পৰি কিয় কান্দিছ তই কি হৈছে তোৰ কৰবাত দুখ পালি নেকি নাই দাদা মোৰ একো হোৱা নাই
মানে মোৰ মা দেউতালৈ বৰকৈ মনত পৰি আছে, সেইবাবে অলপ বেয়া লাগিছে। বেয়াটো লাগিবই ভণ্টি, এইবোৰ সকলো ভগৱানৰ খেলা। ভণ্টি তই দুখ নকৰিবিচোন, মই আৰু বৌৰা আছো নহয়। এতিয়া আৰু নাকান্দিবি বুজিছ? কিবা খাইছনে? নাই খোৱা? বোলা 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 ওৰা, অৰিও ভাত খোৱা নাই আৰু মোৰো বৰ ভোক লাগিছে। বোলা 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 দাদাক মই কেনেকৈ কম? আৰু মই ক'লে সেই পাখণ্ডটোৱে দাদা আৰু বৌক হত্যা কৰিব। নাই নাই, মই দাদা আৰু বৌক কেতিয়াও হেৰি হ'ব নোৱাৰো। লাগিলে মোৰ যি হয় হ'ব, মই দাদাক নকওঁ। পৰি, তই আজিকালি কিয় ইমান মন মাৰি থাকা? কি হৈছে তোৰ? নাই নাই বৌ, একো হোৱা নাই, এনেই। নহয়, তই মোৰ ওচৰত কিবা লুকাইছ। কি হৈছে তোৰ কোৱাচোন? মই আছো নহয়, মোক বিশ্বাস কৰা। কি হৈছে তোৰ কোৱাচোন? বৌ, মোৰ জীৱনত এনেকুৱা এজাক ধুমুহা আহিছে, যিজাক ধুমুহাৰ কথা না মই তোমাক ক'ব পাৰিম, না তুমি মোক বিশ্বাস কৰিবা। পৰি, তোক মই কিয় বিশ্বাস নকৰিম? কোৱাচোন কোৱা, কি হৈছে তোৰ? মোৰ জীৱনটো ধ্বংস কৰি পেলালে হ'ব। মই আৰু জীয়াই থাকি লাভ নাই। কোনে? মোক খুলি কোৱাচোন। কম, কিন্তু তুমি মোক শপত খাই ক'ব লাগিব দাদাক নকওঁ বুলি। ঠিক আছে, কোৱা, মই কাকো নকওঁ। মই এজনী ধৰ্ষিতা ছোৱালী, মোক ধৰ্ষণ কৰিলে। মই বৰ উপায়হীন বৌ, কি কৰোঁ যাওঁ কেনেকে? এতিয়া তুমিয়ে কোৱা বৌ, মই কেনেকৈ জীয়াই থাকো? নিশা, 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 ইফালে আহা। বৌ, ক'ত আছা হে? হৈছো ৰ'ব। নিশা, আপুনি আহি পালে বজাৰৰ পৰা? ইমান গৰম। এইখিনি বজাৰ লোৱা। আৰু অলপ পানী আনাচোন। ৰ'ব, আনি আছো। আনিলা? ইমান গৰম বুজিছা? নিশা, এই পৰি আছেনে ঘৰত? আছে, তাই ৰুমতে আছে। ঠিক আছে।
মই এতিয়া কি কৰোঁ? মোৰ হাতত একো উপায়ো নাই। এতিয়াতো মই মৰিবও নোৱাৰোঁ, কাৰণ মোৰ পেটত বাচ্চা আছে আৰু জীয়াই থাকিবলৈ হ'লে মই এইখন ঘৰত থাকিবও নোৱাৰোঁ। মই কি কৰোঁ এতিয়া? নাই, মই যাবই লাগিব। মই যাবই লাগিব। দাদা, বৌ, মোক ক্ষমা কৰি দিবা। মই যিহেতুকে কলংকিত, এই কলংকৰ দাগ মই তহঁতৰ গাত লাগিব দিব নোৱাৰো। সেয়েহে মই সিদ্ধান্ত লৈছো, মই অজান ঠাইলৈ গুচি যাম। তহঁতে ভালকৈ থাকিবি। এনেকে 4 মাহমান উকলি যোৱাৰ পিছত পৰিয়ে একো ব্যৱস্থা ল'ব নোৱাৰাত তাই সিদ্ধান্ত ল'লে যে তাই অজান ঠাইলৈ গুচি যাব। এনেকে তাই ঘৰৰ পৰা ওলাই আহিল আৰু 2-3 মাহ অনাই বনাই ঘূৰি ফুৰি এদিন ৰাতি ঐ চাও, ছোৱালী বে অকলে আহিছে। আৰে মালটো ভাল লাগিছে বে। ঐ ছোৱালী, ক'ত যা? কি কৰিছে? আৰে ৰ না। হেৰি দিয়ক বুলি কৈছো নহয়। কি কৰিছে? অলপ আমিও এনজয় কৰো তোমাৰ এৰি লগত। দিয়ক। হেৰি দিয়ক বুলি কৈছো নহয়। কি হৈছে? কি হৈছে? চাও বলা, মোৰ লগত বলা। ছাৰ, পেচেণ্টটো চাই দিব লাগিছিল অলপ। কি নাম পেচেণ্টৰ? ছাৰ ৰ'ব।
তোমাৰ সন্তানৰ দেউতাক কোন গাৰ্জেনৰ নাম কি হা দাদা মই পৰিচয়হীন সন্তান জন্ম দিব ওলাইছো মই বহুত অসহায় পিছে তোমাৰ নাম কি দাদা মোৰ নাম পৰি হয় নেকি ৰবা ৰবা ছাৰ পেচেণ্টজনৰ নাম পৰি পৰি গাৰ্জেনৰ নাম ছাৰ কবিৰ ঠিক আছে ব'লা ছাৰ আহক এনেকে তাৰ এটা সন্তান জন্ম পালে তাই অসহায় হোৱা কাৰণে কাবিৰে তাৰ ঘৰলৈ লৈ গ'ল বলা আহা ইয়াতে বহা পৰি কি হৈছে তোমাৰ লগত কোৱাচোন মোক খুলি কোৱা সকলোবোৰ কবিদা আপুনি মোৰ বাবে ভগৱানৰ নিচিনা আপোনাক মই সকলো কম শুনক পৰি মোৰো নিজৰ বুলিবলৈ কোনো নাই যদিও তোমাক লগ পোৱাৰ পিছত কিবা নিজৰ ভাৱ হৈছে তুমি আৰু মোক তোমাৰ দুখ বেদনাৰ কথা বুজাব নালাগে মই সকলোবোৰ বুজি পাইছোঁ আজিৰ পৰা তোমাৰ জীৱনত কলংকৰ দাগনা সেই কালপিতটো ধৰি আনি উচিত ব্যৱস্থা আৰু শাস্তি দিয়া দায়িত্ব মোৰ তুমি একো চিন্তা নকৰিবা এতিয়া বলা ভিতৰলৈ ক'ত বিচাৰি যাওঁ এতিয়া ইমান জেগাত বিচাৰিলোঁ ক'তো পোৱা নাই কি কৰোঁ এতিয়া হেৰি আমাৰ পৰীক বোলে অনন্তই গেট হস্পিটেলত দেখিছে কি কোৱা সঁচাই নে চাই তেনেহ'লে দেৰি নকৰোঁ বোলা 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 এনেকে পৰি দাদাই গম পায়েই লগালগ গেট হস্পিটেললৈ লৈ গ'ল হস্পিটেলত গৈ দেখিলে যে পৰি তাত নাই পিছত দাদায়ে ডক্টৰৰ লগত কথা পাতিলে ডক্টৰে ক'লে যে সেইজন পেচেণ্টৰ ৰিলিজ হৈছে ঘৰলৈ গৈছে তেতিয়া পৰি দাদায়ে কোনে নিছে ক'লৈ গৈছে গোটেই ডিটেইলছ বিচাৰিলে তেতিয়া ডক্টৰে তাইৰ ডিটেইলছবোৰ দিলে তাৰপিছত পৰি দাদায়ে সেই ডিটেইলছ মতে কাবিৰৰ ঘৰলৈ গ'ল অঁ এইটো কবিৰৰ ঘৰ হয়নে হয় দাদা ময়ে কবিৰ কওকচোন কি তয়ে কবিৰ চালা কালপিত মোৰ ভণ্টিৰ জীৱন তই ধ্বংস কৰি দিলি আৰু তই এতিয়া
নিশ্চিন্ত মনে আছা তই মোৰ ভণ্টিৰ জীৱনক কিয় ধ্বংস কৰিলি দাদা দাদা তাক নামৰিব পৰি তই কেনে আছা দাদা কবিৰাই মোৰ জীৱন ধ্বংস কৰা নাই দাদা পৰীৰ জীৱনটো মই ধ্বংস কৰা নাই পৰী বহুত অসহায় হোৱাৰ পিছত তাইৰ সন্তানৰ পৰিচয় নোহোৱাত মই বাৰ্থ চাৰ্টিফিকেটত মোৰ নাম লিখি দিছোঁ কবিৰ হাজৰিকা তেতিয়াহ'লে তাইৰ সন্তানৰ আচল দেউতাক কোন তাইৰ সন্তানৰ বাপেকৰ পৰিচয় কি দাদা মই কওঁ শুনক দাদা পৰীৰ জীৱনৰ লগত খেল খেলা সেই কালপিতটোক মই উচিত শাস্তি দিম মই যেনেকৈ নহওক তাক বিচাৰি উলিয়াম কেৱল আপোনালোকে মোক এই ক্ষেত্ৰত অকণমান সহায় কৰক মই আছোঁ কবিৰ মই তোৰ লগতে আছোঁ তাৰ পিছত কাবিৰে সেই পাখণ্ডটোক বিচাৰি থাকিল এনেকৈ বিচাৰি বিচাৰি কিছুদিন পিছত সিহঁতৰ গাঁৱতে তাক লগ পালে আৰে ইমান দিনৰ মূৰত ক'ৰ পৰা ওলাল ৰ আজি ইয়াক দি আছোঁ চালা কালপিত মোক কিয় মাৰিছ তই এজনী ছোৱালীৰ জীৱন ধ্বংস কৰি দিছ প্ৰভু নামাৰিব চালা কালপিত তই এজনী ছোৱালীৰ জীৱন ধ্বংস কৰি দিছ চালা কালপিত দাদা মোক ক্ষমা কৰি দিব চালা দাদা কালপিত। মোৰ বহুত ডাঙৰ ভুল হৈছে দাদা মোক ক্ষমা কৰি চালা দিয়ক দাদা কালপিত। মোৰ বহুত ডাঙৰ ভুল ছোৱালীৰ হৈছে জীৱন দাদা ধ্বংস কৰি দিছ মই এনেকুৱা কাম আৰু তোক ক্ষমা কেতিয়াও কৰি দিব নকৰোঁ লাগে। দাদা মোক ক্ষমা কৰি দিয়ক তোক ক্ষমা কৰি দিব লাগে তোক ক্ষমা কৰি দিব লাগে তহঁতৰ নিচিনা কালপিতবোৰৰ কাৰণে নাৰী জীৱনৰ ৰক্ষণাবেক্ষণ নোহোৱা হৈছে তহঁতক মাৰি মাৰি শেষ কৰি দিব লাগিব ক'তো ওলাই যাব নোৱাৰি চালা কালপিত তহঁতক মাৰি মাৰি শেষ কৰি দিব লাগিব বল বল চালা কালপিত বল এনেকৈ কাবিৰে নানুৰাজক ধৰি আনি সমাজত গতাই দিলে আৰু উচিত শাস্তিৰ দাবী কৰিলে কি হৈছে কচোন মোৱা হয় আমাৰ এই গাঁৱৰ প্ৰবীণৰ ভনীয়েকক এই কালপিতটোৱে কলংকৰ দাগ সানিছে তাৰে উচিত বিচাৰ লাগে এয়া আপোনাৰ ওচৰত আবেদন ইয়াক হয়, কঠোৰ হয়, শাস্তি ইয়াক দিব উচিত লাগে। শাস্তি দিব লাগে হয় আমাৰ গাঁৱত নাৰীবোৰে অকলে ওলাই যাব নোৱাৰে এই পাখণ্ডবোৰৰ কাৰণে আমাৰ নাৰীবিলাকৰ সুৰক্ষা নোহোৱা হৈছে তাক উচিত শাস্তি দিব লাগে তাক ফাঁচি দিয়ক হয় ইয়াক উচিত শাস্তি দিব লাগে দিয়ক হয় ইয়াক ফাঁচি দিব লাগে ইয়াক শাস্তি দিব লাগে হয় উচিত শাস্তি দিব লাগে এই কালপিতবোৰক
যাতে আগন্তুক এনেকুৱা ভুল কৰিবলৈ কোনো কাল্পিতাই সাহস নকৰে। শান্ত হোৱা মোক সুধিবলৈ দিয়াচোন। মাজনী তুমি কোৱাচোন কি হৈছে তোমাৰ লগত? মহাশয়, মহাশয়, তাক শাস্তি দিয়ক। মাজনী এই সন্দৰ্ভত উচিত শাস্তি দিম, কিন্তু এই সন্তানটিৰ কি হ'ব? মহাশয়, আপুনি তাক শাস্তি দিয়ক। মই মোৰ সন্তানক স্বামী মৰা বুলি পৰিচয় দি ডাঙৰ দীঘল কৰিম। মই আপোনাক হাতযোৰ কৰিছোঁ, তাক উচিত শাস্তি দিয়ক। মহাশয়, আপুনি মোক এবাৰৰ কাৰণে ক্ষমা কৰি দিয়ক। মোৰ বহুত ডাঙৰ ভুল হৈছে। মহাশয়, এবাৰৰ কাৰণে আপুনি মোক ক্ষমা কৰি দিয়ক। মহাশয়, ইয়াক উচিত শাস্তি দিব লাগে, নহ'লে আমাৰ গাঁৱত আৰু কোনোবাই এনেকুৱা ধৰণৰ কাম কৰিব। মোৰ এই জীৱন ধ্বংস কৰাৰ আগতে এবাৰ নাভাবিলে এই পাখণ্ডটোৱে। ল তোৰ সন্তানক লৈ যোৱা। তহঁতৰ কাৰণে নাৰীৰ জীৱন ৰক্ষণাবেক্ষণ নোহোৱা হৈ গৈছে। ৰাইজ, আজি এই পঞ্চায়তৰ সিদ্ধান্ত মৰ্মে নানুৰাজক জেললৈ মই গতাই দিয়া হ'ল, যাতে পিছলৈ কোনোৱে এনেধৰণৰ কাম কৰিব নোৱাৰে, সাহস নকৰে। এতিয়া আপোনালোকে ঘৰলৈ যাব পাৰে। সভা ভংগ। পৰি লোৱা। কবিৰ, মোক ক্ষমা কৰি দিয়া। নাই দাদা, একো নাই। মই অজানিতে তোক বহুত কষ্ট দিছোঁ। মোক ক্ষমা কৰি দিয়া। হ'ব দাদা, একো নাই। ব'লা আমি যাওঁ এতিয়া। দাদা ৰ'ব। দাদা, যদি পৰীৰ আপত্তি নাথাকে তেনেহ'লে পৰীক ময়ে বিয়া পাতিম। পৰীৰ সন্তানৰ পৰিচয় ময়ে দিম। কি? হয় দাদা, সঁচা। কবিতা, আপোনাৰ ঋণ হয়তো মই কোনোদিনেই পৰিশোধ কৰিব নোৱাৰিম। বিয়া নহয়, আপুনি মোক মৰিব ক'লেও মই হাঁহি হাঁহি মৰি যাম। কিন্তু এটা কথা, এই সন্তানটো যে আপোনাৰ নহয়, আপুনি সহজভাৱে ল'ব পাৰিব জানো? মই তোমাৰ শপত খাই কৈছোঁ, এই সন্তানক বুকুৰ মাজত ৰাখিম। মই তোমাক কথা দিলোঁ, এই সন্তানৰ দেউতাক বেলেগ নহয়। এয়া মোৰ সন্তান বুলি প্ৰতিজ্ঞা কৰিলোঁ। তুমি মোক বিশ্বাস কৰা। কবিতা, তেজৰ সম্পৰ্কই যে আচল সম্পৰ্ক নহয়, আপুনি তাৰ এক জ্বলন্ত উদাহৰণ। আপুনিও মানুহ আৰু সেই কালপিতটো মানুহ। আপুনি যি তেজমঙহৰ দ্বাৰা গঠিত, সেই কালপিতটো সেই তেজমঙহৰ দ্বাৰাই গঠিত। কিন্তু তথাপিও ইমান অমিল কিয়? পৰী, এইবিলাক আৰু চিন্তা কৰি নাথাকিবা। এতিয়া আমি নতুন জীৱন এটা আৰম্ভ কৰিম।
আজিৰ পৰা তহঁতে সুখত থাকা আশীৰ্বাদ কৰিলোঁ এতিয়া বোলা বোলা এতিয়া কাহিনীটোৰ নাম হৈছে কলংকৰ দাগ আপোনালোকে এই ভিডিঅ'টো কেনেকুৱা পালে চাই পেলাই কমেণ্ট কৰি জনাব আৰু ভাল লাগিলে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু কমেণ্ট কৰিব আৰু আমাৰ ৰজিৰ কিবা কৰিব ৰজিস্মিতা এখেতে ধুনীয়াকৈ ডাইৰেকশ্যন কৰিছে তেনেকৈ মানে আপোনালোকক এনেকুৱা এটা মানে দেখুৱাব খুজিছোঁ কলংকৰ দাগ ষ্টৰিটোত চালে গম পাব আপোনালোকে কিবা ভুল হ'ব পাৰে ক্ষমা কৰিব এইখিনিয়ে আৰু যাতে এনেকুৱা ভুল কোনেও নকৰে সেইটো বিচাৰিব লাগে আমি সমাজত তেনেকুৱা নহয় যাতে আগলৈ এনেকুৱা আৰু কেতিয়া মানে কিন্তু আজি বহুত কান্দছে কিন্তু দেই ৰজি বহুত কান্দছে এই ষ্টৰিটো কান্দিব লগা হৈছে জয় আই অসম দেই